ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ কাৰণে দুটা প্ৰশ্ন পুনৰ যুগুতাই আনিছো। তোমালোকে কোনোবাই কমেন্ট কৰিছা যে লং কুৱেশ্যন দুটা দি দিব লাগে, সেয়েহে তোমালোকৰ কাৰণে মই এই প্ৰশ্ন দুটা যুগুতাইছো। আৰু তোমালোকে যদি ভাবা যে আমি কিতাপৰ পৰা প্ৰশ্ন উত্তৰ কৰিম, তেনেহলে মই তোমাক কৈ দিছো ইয়াৰে 2 নম্বৰ প্ৰশ্নটো তোমালোকে পেজ নাম্বাৰ 2ৰ যেটো লাষ্টৰ পেৰাগ্ৰাফ আছে তাৰ ওপৰৰ পেৰাগ্ৰাফটো ইট ইজ এবছলিউটলি ইম্পৰ্টেন্টৰ পৰা তোমালোকে 60 লৈকে লিখিব পাৰা। এটো 3 নম্বৰ প্ৰশ্ন সৰি। আৰু 2 নম্বৰ প্ৰশ্নটো যদি তোমালোকে কিতাপৰ পৰা লিখিব খোজা, তেনেহলে একেবাৰে শেষৰ পেৰাগ্ৰাফটোৰ ওপৰৰ পেৰাগ্ৰাফটো লাষ্টৰ ফালে চাবা, বি পাঞ্চুৱেলৰ পৰা প্ৰেক্টিস বিং ৱেল মেনাৰলৈকে তোমালোকে লিখিব পাৰা, তোমালোকে যদি ভাবা কিতাপৰ পৰা লিখা। আৰু তোমালোকৰ কাৰণে মই প্ৰশ্ন দুটা যুগুতাইছো, ইয়াতে তোমালোকে চাই লোৱা ষ্টেট সাম ইম্পৰ্টেন্ট ৰুলছ অফ স্কুল এণ্ড ক্লাছৰুম এটিকেট। এটো মই নিজৰ ভাষাত তোমালোকৰ কাৰণে বনাই দিছো, তোমালোকে যদি বিচৰা ইয়াৰ পৰা লিখিব পাৰিবা এনেকৈ। ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নটোত কৈছে যে স্কুল আৰু ক্লাছৰুমত আমি কেনেকুৱা ধৰণৰ নিয়ম মানি চলিব লাগে। ইয়াতে মই লিখিছো যে স্কুলৰ আটাইবোৰ নিয়ম মানিব লাগে, আমাৰ শিক্ষকক সন্মান কৰিব লাগে, সময়মতে চলিব লাগে, ক্লাছ চলি থাকোতে অদৰকাৰী কথা পাতিব নালাগে, স্কুলৰ সম্পত্তি ভালদৰে ৰাখিব লাগে, সকলোৰে অধিকাৰ ৰক্ষা কৰিব লাগে, য'তে ত'তে লেতেৰা কৰিব নালাগে, ৱালত লিখিব নালাগে ইত্যাদি। এতিয়া আহাচোন আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাম। 3 নম্বৰ প্ৰশ্নটোত কৈছে যে why is maintaining eye contact during a conversation important। ইয়াতে প্ৰশ্নটোত কৈছে যে আমি যেতিয়া কাৰোবাৰ লগত কথা পাতো, তেতিয়া কথা পাতোতে আনৰ লগত চকুত হৈ কথা পতাটো কিয় দৰকাৰ। ইয়াৰ উত্তৰত আমি লিখিছো এইটো দৰকাৰী কথা বুলি কোৱা হয় যেতিয়া আমি কাৰোবাৰ লগত কথা পাতো, চকুত হৈ কথা ক'লে ব্যক্তিজনৰ আত্মবিশ্বাস আৰু তেওঁ যে কথা পতাত আগ্ৰহী এই কথাটো আমি গম পাওঁ। কাৰোবাৰ যদি আগ্ৰহ নাথাকে বা তেওঁৰ যদি কনফিডেন্স নাই, চকুত হৈ কথা ক'লে এইটো গম পোৱা যায়। আৰু আমি লিখিছো আমাৰ বুজা পৰাৰ সৃষ্টি কৰে, লগতে আমাৰ বিশ্বাসটো সুদৃঢ় কৰে চকুত হৈ কথা পাতিলে। আৰু ইয়াতে কোৱা হৈছে যে a conversation with eye contact is untrustworthy। যদি ইয়াতে কোৱা হৈছে যে আমি যদি কাৰোবাৰ লগত কথা পাতোতে চকুত হৈ কথা নকওঁ, তেনেহলে সেই ব্যক্তিজনৰ বা কথাখিনিৰ বিশ্বাসযোগ্যতা নাথাকিব পাৰে। বুজি পাইছানে? তোমালোকৰ কাৰণে মই এইখিনি যুগুতাইছো আৰু তোমালোকক কোৱাৰ দৰে কিতাপৰ পৰাও এনেদৰে লিখিব পাৰা। আহাচোন এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্নকেইটা আছিলে শুদ্ধ অশুদ্ধ। প্ৰথমটো কৈছিলে যে এটিকেট ইজ নট ভেৰি ইম্পৰ্টেন্ট। এটিকেট ইমান দৰকাৰী বস্তু নহয়, সেইকাৰণে অশুদ্ধ হ'ব। বি নম্বৰত কৈছে যে কাৰোবাক থেংক ইউ বুলি ক'লে আমাৰ একো খৰচ নহয়, কিন্তু আচলতে এইটো সঁচা কথা, আমাৰ একো খৰচ নহয়, সেইকাৰণে আমি ট্ৰু লিখিছো। চি নম্বৰটো চোৱা, সেল্ফ কন্ট্ৰল ইজ ওৱান অফ দ্য বেচিক ৰুলছ অফ এটিকেট বুলি কৈছে, কিন্তু এইটো হয়, সেইকাৰণে আমি ট্ৰু লিখিছো। ডি নম্বৰটোত কৈছে যে আমি ডাঙৰকৈ কথা ক'ব লাগে যিমান পাৰো, এইটোতো মিছা কথা নহয় জানো, সেইকাৰণে ফলছ লিখিছো। তাৰ উপৰি ই নম্বৰটো চোৱা, পিপুল ইউজুৱেলি ডোন্ট লাইক এ কাইণ্ড সফ্ট স্পকেন ৱেল মেনাৰ্ড পাৰ্চন। ইয়াতো মিছা কথা কৈছে নহয় জানো, মানুহে সুন্দৰকৈ কথা পতা মানুহক ভাল পায়, বেয়া নাপায়। ইয়াতে বেয়া পাওঁ বুলি কৈছে, সেয়ে আমি ফলছ লিখিছো। ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলটোত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিলৈ এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।